Assamese fun. Hello friends, মই বলদাস আৰু মোৰ লগত আছে ভাইটি বিকাশ। আজি আমি গৈ আছোঁ মানে ঘৰত থাকি আমনি লাগিলে সেইকাৰণে ভাবিলোঁ ক'ৰবাত ওলাই যাওঁ। ক'ত গৈ আছোঁ আপোনালোকো দেখাম। বলক ভিডিঅ'টো চাই যাওক। যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা ঘণ্টা আইকনটো ক্লিক কৰি দিব। এতিয়া ঘণ্টা আইকনটো তিনিটা অপশ্যন আহিছে। একেবাৰে ওপৰৰ অপশ্যনটো ক্লিক কৰিব, তেতিয়া আমি আপলোড কৰা প্ৰত্যেকটো নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই যাব আৰু সকলোকে আগত উপভোগ কৰিব পাৰিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নালাগে চলো। হেল্ল' গাইছ, আজি আমি আকৌ গৈ আছোঁ এটা বেলেগ দৌলত। দৌলটোৰ নামটো মই নাজানো, পাহৰিলোঁ। দৌলটো আছে গহপুৰৰ কলাবাৰীত। ব'লক দৌলটো চাবলৈ যাওঁ। Time is barely on our side. I don't wanna waste what's left. গাইছ, আমি হাৱাজান চেণ্টাৰ পাৰ হ'লোঁ। হাৱাজানৰ পৰা কলাবাৰী অৰ্থাৎ গহপুৰ অভিমুখে আহি আছোঁ। এতিয়া আমি আহি পালোহি বামুণগাঁও তিনিআলি কয় এইটো জেগাখনৰ নাম। বামুণগাঁও তিনিআলিৰ পৰা আমি সোমাই যাম লেফ্ট চাইডে গৈ এটা চিধা ৰাস্তা পাম। চিধা ৰাস্তাটোৰে গৈ থাকিম। And on we'll go. সেয়া আমি সোমাই গৈছোঁ বামুণগাঁও তিনিআলিৰ পৰা লেফ্ট চাইডে। এই ৰাস্তাৰে গৈ থাকিম। গৈ গৈ আৰু এটা টাৰ্ণিং পাম। টাৰ্ণিংটোৰ পৰা আমি ৰাইট চাইডে যাম। অলপ ভিডিঅ'টো চাই যাওক। হেল্ল' ফ্ৰেণ্ডছ, গৈ আছোঁ আমি। বেছি দূৰ নাই আৰু। এতিয়া আমি বামুণগাঁৱৰ পৰা সোমাই গৈ আছোঁ। অলপ দূৰ আছে, প্ৰায় 1 কিলোমিটাৰমান আছে আৰু। ভিডিঅ'টো উপভোগ কৰক, এনজয় কৰক। এতিয়া আমি বামুণগাঁৱৰ পৰা আহি আৰু এটা টাৰ্ণিং পাই গ'লোঁ। এতিয়া আমি যাম ৰাইট চাইডত গৈ আৰু কেইবাটাও টাৰ্ণিং আছে। এই ৰাইট চাইডৰ টাৰ্ণিংটো পাৰ হোৱাৰ পিছত আছে লেফ্ট চাইডৰ এটা টাৰ্ণিং। লেফ্ট চাইডৰ টাৰ্ণিংটোৰ পিছত আছে ৰাইট চাইডৰ টাৰ্ণিং, মানে টাৰ্ণিঙে আৰু এই ৰাস্তাটো। চাই যাওক ভিডিঅ'টো। একচুৱেলি আজি গহপুৰ অঞ্চলৰ কলাবাৰী দক্ষিণপাট সত্ৰত আজি পাই গ'লোহি আহি। আজি নহয় বাৰু, এতিয়াই পাইছোঁহি আহি। দৌলটো আছে দলগুৰিত। সেই দৌলটোৰ নামেই দলগুৰি বুলি জনা যায় বুলি মই ভাবিছোঁ। কিমান সঁচা নে মিছা নাজানো, মই ভাবিছোঁহে। মে বি হ'বও পাৰে। ব'লক দৌলটো এক্সপ্ল'ৰ কৰোঁ। এয়াই হৈছে দৌলৰ ভিতৰ ভাগ। 3খন দৰ্জা আৰু দৌলৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম, যদি সোমাব পাৰোঁ। যিহেতু লক কৰা আছে, সোমাবলৈ ভয়ো লাগিছে। নোৱাৰি। দৌলৰ ভিতৰ ভাগ সঁচাই বহুত আন্ধাৰ। চাওক, বহুত আন্ধাৰ। চাওক, অলপ ভয় লাগিছে সোমাবলৈ। ভিতৰত বাদুলি আছে। বাদুলি শব্দ হয়তো শুনা পাইছে চাগে। ভয় লাগিলে সোমাবলৈ
দৌলৰ ভিতৰত সোমাবলৈ ভয় লাগিলে বহুত বাদুলি আছে নাজানো সাপ চাপো থাকিব পাৰে চ' সোমাবলৈ ভয় লাগিলে এতিয়া আমি আছোঁ দৌলটোতে আছোঁ আৰু দৌলটোৰ বিষয়ে ফলকত লিখা আছে তাৰ পৰা পঢ়ি আপোনালোকক জনাই আছোঁ হয় এই দৌলটোৰ নাম বাসুদেৱ দৌল দৌলগুৰি কলাবাৰী শোণিতপুৰত অৱস্থিত বৰ্তমান বিশ্বনাথ ডিষ্ট্ৰিক্ট জনশ্ৰুতি মতে এই দৌলটো ইটাৰে নিৰ্মিত আৰু এইটো চুলিক ফায়াৰ অৰ্থাৎ ল'ৰাজাই সজাইছিলে 1679 to 1681 খ্ৰীষ্টাব্দৰ ভিতৰত আৰু তেখেতে এই দৌলটো তেখেতৰ গুৰু দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰক ৰাজহবিহীন মাটিৰ সৈতে দান কৰিছিলে ইমানেই লিখা আছে ইয়াতকৈ বেছি নাই ময়ো নাজানো ইয়াত দৌল আৰু কাষতে আছে ইয়াত দক্ষিণপাট আদি সত্ৰ বনমালী দেৱৰ জন্মস্থান আৰু কাষতে আছে এটা ডাঙৰ পুখুৰী যি বৰপুখুৰী নামেৰে জনা যায় বলক পুখুৰীটো এপাক চাই লওঁ তো ফ্ৰেণ্ডছ এইটো হৈছে বৰপুখুৰী দৌলৰ কাষৰ বৰপুখুৰী এই পুখুৰীটো এটা সময়ত পিটনি আছিলে কিছু বছৰ পূৰ্বে কিমান বছৰ পূৰ্বে নাজানো এই চাফা কৰা হ'ল পুখুৰীটো আৰু মানুহৰ সময়ত এই পুখুৰীটোত মানুহখিনিয়ে মানুহৰ আক্ৰমণ যেতিয়া হৈছিলে তেতিয়া তেওঁলোকৰ অলংকাৰ গহনা আৰু মূল্যৱান সামগ্ৰীসমূহ এই পুখুৰীটোত দলিয়াই দিছিলে আৰু চাফা কৰোঁতে সেইসমূহ পোৱা গৈছিলে বুলি শুনা পাইছিলোঁ তো হেল্ল' ফ্ৰেণ্ডছ যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি নাপায় আৰু চেনেলটো যদি বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা কথা আছে ছাবস্ক্ৰাইব বাটনটোৰ কাষত এতিয়া 3টা অপশ্যন আহিছে নতুন আপডেটত একেবাৰে ওপৰত থকা অপশ্যনটো ক্লিক কৰিব তেতিয়া আমি আপোনালোকৰ প্ৰত্যেকটো নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই যাব আৰু উপভোগ কৰিব পাৰিব আৰু এক্সপ্ল'ৰ কৰি যাম বিভিন্ন ভাল ভাল জেগা এক্সপ্ল'ৰ কৰি যাম আপোনালোকে ভিডিঅ'সমূহ চাই যাব চ' তেতিয়ালৈকে বাই বাই জয় অসম